হাই গাইজ, আজি মই খাম পঁইতা ভাত। গৰম বহুত দিছে, ৰ'দো বহুত দিছে, সেইকাৰণে পঁইতা ভাত খাম আজি। মই খাব ওলালোঁ পঁইতা ভাত, এতিয়া খাম এতিয়া আৰু মই চাই থাকক। পানী অলপ খাই লওঁ। ভাতকেইটা খাই দিয়াৰ লগে লগে বহুত ভাগৰ লাগি আহিছে, শুব মন গৈছে, শুই যামগৈ চাগে। এতিয়া মই যাব ওলাইছোঁ আম খাবলৈ। মাতিয়ে আছে, একদম কল কৰি কৰি মাতি আছে। এতিয়া যাব ওলাইছোঁ আম খাবলৈ। মোৰ খাটাৰা গাড়ীখন এইখন লৈ পেলাই যাম এতিয়া। মই এইখন চাই খাটাৰা গাড়ীখন লৈ যাম। খাটাৰা গাড়ী লেকে যায়গা আম। যাব ওলাইছোঁ, যাম এতিয়া। মাতি আছে, যাব লাগিব ন, নহ'লে বেয়া পাব মাতিজনীয়ে। কি হ'ল মই এতিয়া গৈ আছোঁ আম খাবলৈ। গৈ আছোঁ চাই থাকা। আম খামেই এতিয়া। মানে আম সিহঁতে খাইহে আছে নে কি নাজানো আৰু। মই গৈ আছোঁ বৰ্তমান এতিয়া। গৈ আছোঁ মই এতিয়া, এলাহ লাগি গৈছেগৈ। স্কুলৰ পোৱালিবিলাক ছুটি দিছে আৰু 1-1:30মান বাজিলে আৰু এতিয়া। সৰু শ্ৰেণীৰ পোৱালিবিলাকৰ ছুটি দিছে। আহি আছোঁ। এইখন আমাৰ গাঁও এইখন আমাৰ গাঁও হয়। এইখিনি আহি আছোঁ, চাই থাকক আপোনালোকে। শেষলৈকে চাব দেই, আধাতে নোচোৱাকৈ নাথাকিব আৰু। আমাৰ গাঁও গছে বনে ধুনীয়া, ফুলে ফুলে জাতিস্কাৰ কি যে তুলনীয়া। 12 মাহত 13 পূজা, নাম কি 12 পূজীয়া। এই আমাৰ গাঁও গছে বনে ধুনীয়া, ফুলে ফুলে জাতিস্কাৰ। এইটো নামঘৰ হয়। মই আহি পাইছোঁ এতিয়া। আহি আছোঁ বাৰু, পাই গ'লোঁ আহি। মোৰ খাটাৰা গাড়ীখন ৰাখি দিছোঁ। মই এতিয়া চাইকেলখন ৰাখিলোঁ। ৰাখিলাই সিহঁতে কি কৰি আছে, আম কাটিয়ে আছে নেকি, চাই আছোঁ গৈ। আম কাটিয়ে আছে সিহঁতে দেই, আম কাটিয়ে আছে। মই খাবহে লাগে মানে যাই পেলাই। আম কাটা ষ্টাৰ্ট কৰিলিয়ে ন? আম কাটা ষ্টাৰ্ট কৰিয়ে দিলে মোৰ সমাজখন। এতিয়া পুৰা খায়ে দিম আৰু দেই।